নমস্কাৰ, মই যদুমণি গগৈ। মই গোলাঘাটৰ হয়। আজিৰ পৰা 1.5 মাহৰ পৰা 2 মাহৰ আগত মোৰ লগত এটা ডাঙৰ দুৰ্ঘটনা হৈ গৈছে আৰু সেই দুৰ্ঘটনাটো হোৱাৰ পিছতে মই এসপ্তাহমানৰ বাবে অসুস্থ হৈ পৰিছিলোঁ একেবাৰে। য'ত নেকি ঠাণ্ডা দিনত লোৱা সেই গৰম কাপোৰখিনি মই গৰম দিনত মোৰ অসুস্থ হৈ থাকোঁতে মই ল'বলৈ বাধ্যত পৰিছিলোঁ আৰু ডক্টৰ ট্ৰিটমেণ্টত মই সুস্থ হৈ পৰিছিলোঁ আৰু সেইখিনি সময়ত কিন্তু মোৰ বেয়া দিন চলি আছিল, ভাল দিন নাছিল। আৰু সেই বেয়া দিনত মোৰ কাষত এজন ইউটিউবাৰ আছিল আৰু সেই ইউটিউবাৰজনে মোক সেইখিনি সময়ত সহায় কৰিছিল আৰু মোক বুদ্ধি দিছিল, আদেশ দিছিল আৰু তেখেতে যি মোক বুদ্ধি দিছিল, আদেশ দিছিল, সহায় কৰিছিল, সেইমতে মই কামখিনি কৰিছিলোঁ আৰু সেইমতে কৰাৰ বাবে মই এনেকুৱা এটা প্লেটফৰ্মত আজি আছোঁ। আৰু এই প্লেটফৰ্মটো পাবলৈ বহু লোকে পায়গৈ, বহু লোকে নেপায়, বহু লোকে মোতকৈও সোনকালেও পায়, নেপাবলৈও আছে বা পাবলৈও আছে, এনেকুৱা এটা হয়। আৰু মোৰ সেই বেয়া দিনটোত সেই 2 মাহৰ আগত, আজিৰ পৰা 2 মাহৰ আগত কি হৈছিল আৰু আজি কি হৈ আছে এইখিনি ক'ম। তাৰ আগতে মই সেই ইউটিউবাৰজনক, তেখেতৰ ইউটিউব চেনেলটোৰ বিষয়ে মই কিছু কথা ক'ম, যাৰ বাবে মই আজি আপোনালোকৰ আগত এইখিনি কথা ক'বলৈ সাহস পাইছোঁ আৰু প্ৰেৰণা পাইছোঁ। আৰু আপোনালোকে শুনিলে আচৰিত হ'ব, যিজন মানুহে মোক সহায় কৰিলে সেই মানুহজনক মই আজিলৈকে দেখা নাই। তেখেতেও মোক দেখা নাই, ময়ো তেখেতক দেখা নাই। হয়, মোবাইলত দেখিছোঁ, ভিডিঅ'ত দেখিছোঁ, কিন্তু তেখেতক মই আজিলৈকে নিজৰ চকুৰে দেখা নাই। আচৰিত। আৰু সেই বেয়া সময়খিনিত সেই অচিনাক্ত মানুহজনে মোক সহায় কৰিছিল আৰু তেখেতৰ কামেই সহায় কৰা। আৰু তেখেতৰ যিটো ইউটিউব চেনেল আছে, ইউটিউব চেনেলটোৰ নাম হ'ল টিপছ অফ মিডুল। আৰু সেই ইউটিউব চেনেলটোত যিমানখিনি তেখেতে ভিডিঅ' আগবঢ়াই থৈছে সকলোখিনি মানে গুৰুত্বপূৰ্ণ ভিডিঅ'। আপুনি যদি নতুনকৈ ইউটিউব চেনেল খুলিম বুলি ভাবিছে, আপুনি কিবা বিপদত পৰিছে, কিবা সহায় লাগে, সেই ইউটিউব চেনেলটোত গৈ আপুনি চালেই হ'ব, সকলোখিনি কথা গম পাই যাব। আৰু সেই ইউটিউবাৰজনে মোক সহায় কৰিছিল, যাৰ বাবে মই আজি আপোনালোকৰ আগত এই কথাখিনি ক'বলৈ পাইছোঁ। আৰু সেই ইউটিউব চেনেলটোৰ যি অ'নাৰজনৰ নাম হ'ল, টিপছ অফ মিডুল চেনেলটোৰ অ'নাৰ আৰু মালিকজনৰ নাম হ'ল মৃদুল গগৈ। তেখেতৰ ঘৰ হ'ল মৰাণৰ কোন জেগাত নাজানো, কিন্তু গৈও পোৱা নাই, দেখিও পোৱা নাই। তেখেতক মই মোবাইলত ভিডিঅ'ত দেখিছোঁ আৰু তেখেতৰ ঘৰত থকা এজন বন কৰা কৰ্মীক দেখিছোঁ আৰু তেখেতৰ দেউতাকক ভুলক্ৰমতে এদিন দেখিছিলোঁ, ইমানে। আৰু তাতকৈ মই একো নাজানো। আৰু মই ক'ম আপোনালোকক মোৰ লগত সেই বেয়া দিনটো হৈ যোৱা আৰু মোৰ এই ভাল দিনত তেখেতে কি কি সহায় কৰিলে। আৰু বেয়া দিন মানে কি হ'ল, মই 2 বছৰমান মোৰ বেলেগ এটা ইউটিউব চেনেল আছিল, মই তাত কাম কৰিছিলোঁ। আৰু সেই ইউটিউব চেনেলটোত মই হিন্দীত কথাখিনি কৈছিলোঁ, মোৰ ভাষাটো চেঞ্জ হৈছিল। তাত মই 1.5 বছৰৰ পৰা 2 বছৰ কাম কৰিছিলোঁ, কিন্তু কিয়, কেনেকৈ, কি হ'ল একো নাজানো, সেই ইউটিউব চেনেলটো মই হেৰুৱাবলৈ বাধ্য হৈছিলোঁ। আৰু তাত মই কিছু ভুল কৰিছিলোঁ, সেইবাবে চাগে। আৰু তাত মোৰ 982টা ছাবস্ক্ৰাইবাৰ হৈছিলে আৰু 1.5 বছৰত নে 2 বছৰত, আৰু ৱাচ টাইমটো কেতিয়াবাই কমপ্লিট হৈছিল। আৰু সেই চেনেলটো ছেকেণ্ড মই আজিলৈকে চেক কৰা নাই, চেনেলটো মনিটাইজেশ্যন হৈ গ'ল, এপ্লাই কৰিবলৈ সুবিধা আহিলে। আৰু সেই চেনেলটো মই সেইখিনি সময়তেই, সেই বেয়া দিন আছিল, তাৰপিছতে মই কিন্তু বেমাৰত পৰিছিলোঁ। আৰু আজি এই যি কথাখিনি ক'বলৈ সাহস পাইছোঁ সেই মৃদুলদাৰ বাবেই। সেই মৃদুলদাৰ বাবে মই ক'বলৈ সাহস পাইছোঁ। আৰু তেখেতে মোক যি আদেশ দিছিল, উপদেশ দিছিল, তেখেতে যিখিনি কৈছিল, সেই সকলোখিনি কথা মই আখৰে আখৰে পালন কৰিছিলোঁ, মানিছিলোঁ। এটা কথা মই নিজকে আচৰিত পাইছোঁ, বহু মানুহে মোক সেই হিন্দী চেনেলটো মই খুলি থাকোঁতে, বহু মানুহে মোক, ঘৰৰ মানুহে বহুতে কৈছিল, যদুমণি তুমি অসমীয়াত কথা কোৱা, অসমীয়াত ভিডিঅ' বনোৱাচোন, তোমাৰ কথাখিনি ইমান স্পষ্ট নহয়, হিন্দীখিনি ভাল নহয়, তুমি অসমীয়াত কোৱা, অসমীয়াতো মানুহে আঁকোৱালি লয়। বহু অসমীয়াত মানুহে ভিডিঅ' বনাইছে, চাইছে মানুহে, মোক তেনেকৈ কৈছিল। মই সকলোকে বেয়া পাইছিলোঁ। আৰু সেই একেটা কথাকে সেই মৃদুলদাও মোক কৈছিল সেই বেয়া সময়খিনিত, যদুমণি তুমি অসমীয়াত বনোৱাচোন ভিডিঅ'। মই মৃদুলদাক বেয়া পাইছিলোঁ, কিন্তু কেনেকৈ মানি ল'লোঁ, কি হ'ল মই একো নাজানো, কিন্তু তেখেতে সেই কথাখিনি মোক কৈছিল আৰু সেইখিনি কথা মই শুনি লৈছিলোঁ, মানি লৈছিলোঁ। আৰু তেখেতে কোৱাৰ পিছতেই মই কামখিনি কৰিছিলোঁ আৰু আজি মই এটা ভাল পৰ্যায়ত আছিলোঁ। আৰু আপোনালোকে জানেনে, মোৰ লগত আজিলৈকে 4টা ইউটিউব চেনেল আছে। এটা চেনেল মই হেৰুৱাইছোঁ, তাৰপিছতে মই আৰু এটা ইউটিউব চেনেল খুলিছিলোঁ। সেই ইউটিউব চেনেলটোত মই 3-4টামান ভিডিঅ' দিছিলোঁ, তাতেও মই হিন্দীতে বনাইছিলোঁ, হিন্দীতেও কৈছিলোঁ। আৰু সেই ইউটিউব চেনেলটো মই চলাবলৈ বাদ দিলোঁ। 2টা ইউটিউব চেনেল মোৰ গ'ল, বৰ্তমান এতিয়া আছে 2টা। এটা মোৰ লাইফষ্টাইল ব্লগ আৰু এটা মোৰ নিউজৰ চেনেল এটা আছে। মোৰ ব্লগ চেনেলটোৰ নাম হ'ল যদুমণি লাইফষ্টাইল ব্লগ, আৰু এটা মোৰ নিউজ চেনেল হ'ল দ্য নিউজ আছাম। আৰু সেই নিউজ চেনেলটোত আপোনালোকে জানেনে, শুনিলে আচৰিত হ'ব, 1 মাহত যিমান ছাবস্ক্ৰাইবাৰ হ'ব লাগে তাতকৈ অধিক, আৰু যিমান ৱাচ টাইম হ'ব লাগে তাতকৈ অধিক, 0 কমিউনিটি গাইডলাইন, 2 ষ্টেপ ভেৰিফিকেশ্যন অন, সকলোবিলাক অন হৈ গ'ল। আৰু সেই সময়খিনিত সেই মৃদুলদাই মোক সহায় কৰিছিল। আৰু সেই সময়ত
যি বিলাক বহু কিবা কিবি কাম থাকে আপোনালোকে যদি নতুনকৈ ইউটিউব চেনেল খুলিছে আপুনি একো নাজানিব সেই মিডল দাই মোক সেইখিনি সময়ত সহায় কৰিছিল ধৰক এডচেন্স লিংক কৰিব লাগে আপুনি এটা এডচেন্স একাউণ্ট বনাব লাগিব আপুনি টকা পইচা আহিবলৈ বা আপোনাৰ সেই আমেৰিকাৰ পৰা সেই চিঠিখন আহিবলৈ বা মুম্বাইৰ হওক বা আমেৰিকাৰ পৰা আহিবলৈ হ'লেও আপোনাৰ চেনেলটো যেতিয়া মনিটাইজেশ্যন হ'বলৈ এপ্লাই কৰিব পাৰিব সেইখিনি সময়ত মোক সেই মিডল দাই সহায় কৰিছিল আৰু এইখিনি কাম জানো মই নাজানো বুলি কোৱা নাই আপুনি যিয়ে নহওক কিয় ইউটিউবত যদি ভিডিঅ' চাই এই ভিডিঅ'খিনি আপুনি চাই শিকিব পাৰিব কিন্তু জানিলেও আপোনাৰ ভয় লাগে যদি কিবা খেলিমেলি হৈ যায় কিবা ভুল হৈ যায় কি হ'ব কিন্তু সেই বেয়া সময়খিনিত মোক মিডল দাইও আকৌ সহায় কৰিছিল এডচেন্স প্ৰথমতে মই বনাইছিলোঁ মোৰ এটা জিমেইলত মই সেই এডচেন্স একাউণ্ট এটা বনাইছিলোঁ কিন্তু তাত নহ'ল এইটো কৈছে যে এডচেন্স একাউণ্টটো মই প্ৰথমতে বনোৱা আছে সেইটো নহ'ব কিন্তু দ্বিতীয়বাৰ পুনৰ নতুনকৈ এটা এডচেন্স একাউণ্ট বনাই জিমেইল এটা খুলি তাত লিংক কৰিছোঁ তাত হৈ গ'ল আৰু মোৰ চেনেলটো মনিটাইজেশ্যন হৈ গ'ল সেই নিউজ চেনেলটো আৰু এতিয়া বৰ্তমান মই আৰ্নিং কৰি আছোঁ বৰ্তমান মোৰ যেতিয়া নেকি সেই চিঠিখন আহিব আমেৰিকাৰ পৰা বা মুম্বাইৰ পৰা সেই চিঠিখন অহাৰ পিছতে মোৰ যেতিয়া নেকি $100 হৈ যাব $100 হোৱাৰ পিছতে মই প্ৰথমটো পে'মেণ্ট ইউটিউবৰ পৰা পাবলৈ সক্ষম হ'ম এই সকলোখিনি মোক সহায় কৰিছিল সেই মিডল দাই আজিও মই তেখেতক লগ কৰিবলৈ মই বিচাৰি আছোঁ আৰু তেখেতক মই অতি সোনকালে লগ কৰিম আৰু তেখেতক মই আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছোঁ আহে নে নাহে মই নাজানো কিন্তু নিমন্ত্ৰণ কৰিছোঁ ময়ো কেতিয়াবা সময় পালে যাম তেখেতৰ ঘৰলৈ লগ কৰিমগৈ কিন্তু তেখেত যদি নোহোৱা হ'লে তেখেতে মোক সহায় নকৰা হ'লে সেই বেয়া সময়খিনিত যদি মোৰ লগত নাথাকিল হয় তেখেতে মোক নোকোৱা হ'লে চাগে মই আজি এই সময়ত এই কথাখিনি মই আপোনালোকৰ আগত ক'ব নোৱাৰিলোঁ হয় ধন্যবাদ জনাইছোঁ সেই মিডল দাক আৰু তেখেতে মোক যি ধৰণে সহায় কৰিছে আৰু বেলেগকো যে এনেকৈ সহায়